এনে যদি কোনোবা আৰ্মিত সোমায় ই মাত্ৰ 14 বছৰ চাকৰি কৰিব পাৰিব কিন্তু অসমত যেহেতু অগ্নিবীৰত 4 বছৰ আৰু অসম পুলিচত 30 বছৰ গতিকে 35 বছৰ চাকৰি কৰিব গতিকে এটোটো বেটাৰ বস্তু হ'ল একো ক্ৰাইটেৰিয়া নাই ক্ৰাইটেৰিয়াটো লওঁতেই ক্ৰাইটেৰিয়া হ'ব আৰ্মি ট্ৰেইনিঙৰ সমানটো অসম পুলিচে ট্ৰেইনিং দিবই নোৱাৰে গতিকে ইমান ভাল ট্ৰেইনিং হৈ ল'ৰা 27 বছৰত উভতি আহিব আৰামত আহি অসম পুলিচত কাম কৰিব 60 বছৰলৈকে থাকিব ইমান আমাৰ স্কিমটোতো মজা কৰি দিলো কাৰণ প্ৰথমতে আৰ্মিত যাব আমি ট্ৰেইনিং দিব নালাগে অসম পুলিচৰ ট্ৰেইনিঙৰ কোৱালিটিটো আৰ্মিৰ সমান নহয় ধুনীয়া আৰ্মি ট্ৰেইনিং লৈ আহিব কাশ্মীৰ পাহাৰত উঠাৰ অভিজ্ঞতা লৈ আহিব লৈ আহি 60 বছৰ বয়সলৈকে ধুনীয়াকৈ অসম পুলিচত কাম কৰিব গতিকে ইয়াততো কোনো অসুবিধাই নাই মেক্স আৰু যদি এই সূত্ৰে অলপ যদি আৰ্মিত ল'ৰা বেছিকৈ সোমায় অসমৰ এইটো আমাৰ কাৰণে ভাল কাৰণ আৰ্মিত আমাৰ ল'ৰা নাযায় গতিকে এই অগ্নিবীৰ বা অগ্নিপথ স্কিমৰ জৰিয়তে যদি আৰ্মিত অসমীয়া ল'ৰা যোৱা অভ্যাস কৰে এইটো আমাৰ কাৰণে আৰু এটা এমপ্লয়মেণ্ট এভিনিউ খুলি যাব আৰু তাৰোতো 25% আৰ্মিত সোমায়ে থাকিব গতিকে ইয়াততো অসমতো এইটো লৈ কোনো কথা নাই প্ৰব্লেম য'ত ল'ৰাবিলাকে ভাবি আছে যে য'ত বহুত ল'ৰা আৰ্মিত সোমায় তাত